ওয়ান ভিডিওতে আলোচনা করেছিল যে ত্রিকোণমিতিক অনুপাত কাক বলে। গতিকে আজি আমি ত্রিকোণমিতিক অনুপাত প্রথমতে কাক বলে এখানে আমি কৈ লৈছো। তার কারণে আমি কাষত সমকোণী ত্রিভুজ এটা আঁকি লৈছো আর সেই সমকোণী ত্রিভুজের পৰাই আমি আজি এই ত্রিকোণমিতিক অনুপাতৰ বা ত্রিকোণমিতিক রেশো ইয়ার সংজ্ঞাটো দিয়ার চেষ্টা কৰিম। আমার এই সমকোণী ত্রিভুজটোত আমি জানো তিনিটা কোণ থাকে আর এটা কোণের মাপ 90 ডিগ্রি। আমি যোৱাকালি অলরেডি কৈছে যে বাকি আন দুটা কোণ থাকে আর এই কোণ দুটা কোৱা হয় সূক্ষ্ম কোণ। গতিকে ইয়াত আমি সি কোণের কথা কৈছো। সি কোণক ইংরেজি বর্ণমালার বর্ণ বা আখর বা হরফ থিটার দ্বারা বুঝোৱা হৈছে। ইয়াত থিটার অৰ্থটো হল হয়তো কোনোবাই কব পারে 30 ডিগ্রি, কোনোবাই কব পারে 45 ডিগ্রি, অর্থাৎ থিটার দ্বারা বুঝোৱা হৈছে কোণ। গতিকে আমি সেই সূক্ষ্ম কোণ থিটার সাপেক্ষে নাইবা অ্যাঙ্গেল এ বা অ্যাঙ্গেল সি এই দুটাক যেহেতু কোৱা হয় সূক্ষ্ম কোণ, গতিকে এই সূক্ষ্ম কোণ দুটার সাপেক্ষে দেখা যায় এই ত্রিভুজটোৰ পৰা আমি 6টা অনুপাত নির্ণয় করব পারি আর সেই 6টা অনুপাতকে কোৱা হব ত্রিকোণমিতিক অনুপাত। অর্থাৎ এটা সমকোণী ত্রিভুজৰ সূক্ষ্ম কোণবিলাকৰ সাপেক্ষে আমি মুঠতে 6টা অনুপাত পাব পারি আর এই 6টা অনুপাতক আমি একেলগে ত্রিকোণমিতিক অনুপাত বা ত্রিকোণমিতিক রেশো বুলি কব পারি। এই ত্রিকোণমিতিক এতিয়া প্রশ্ন হব যে ত্রিকোণমিতিক অনুপাত মুঠ কেইটা আর কি কি, এনেকুৱা এটা প্রশ্ন হব পারে। তো যে নহওক এটা কথা মনত রাখলে হল যে ত্রিকোণমিতিক অনুপাত মুঠ 6টা। আমি সেই 6টা অনুপাতৰ নাম আমি ব্ল্যাকবোর্ডত লিখি দিছো। প্রথমটা এনেকে পড়িব সাইন, তাৰপিছত কস, তাৰপিছত টেন, তাৰপিছত কট, তাৰপিছত সেক, তাৰপিছত কসেক। এই 6টা হল আমার ত্রিকোণমিতিক অনুপাত। সাইন, কস, টেন, কট, সেক, কসেক। ঠিক এইদৰে বস্তুবিলাক আৰম্ভণিৰ পৰা ভালকে পঢ়ি যাব। আমি চেষ্টা কৰিম যে যিকোনো ত্রিকোণমিতিৰ প্রবলেম আমি সলভ কৰাৰ কাৰণে চেষ্টা কৰি যাম। অলপ কথাবিলাক অলপ গুৰুত্ব সহকাৰে প্ৰথমতেই আয়ত্ত কৰি ল'ব। আমি যেনেকে হয়তো ডে 1, ডে 2 বা ডে 3 এনেকে আমাৰ ভিডিঅ'বিলাক চলি থাকিব আৰু এই ভিডিঅ'বিলাক সিরিয়ালি যদি কোনোবাই চাই যায় তেনেহ'লে নিশ্চয় উপকৃত হ'ব আশা কৰোঁ। প্রথমতে আমি এই অনুপাত 6টার নাম মনত রাখিব লাগিব যে সাইন, কস, টেন, কট, সেক, কসেক। এই 6টা হল আমার ত্রিকোণমিতিক অনুপাত। আর এই অনুপাত কেইটার আসলে আমি এনেকে কও যে এটা শর্ট নেম আছে আর এটা ফুল নেম আছে। এনেকে শর্ট নেম, এটা হল শর্ট নেম, এটা নোট করে লও পরে। আর এটা হল ফুল নেম, ফুল নেম। এটা শর্ট নেম আর এটা হল ফুল নাম। যেনিবা শর্ট নেম ইয়াত কোৱা হৈছে সাইন, ইয়াৰ ফুল নামটো একেই, উচ্চাৰণটো একেই হ'ব সাইন। ইয়াত কেৱল এটা ই লগাই দিয়া হৈছে। তাৰ পিছত এটা হৈছে কস, ইয়াৰ ফুল নামটো হল কোসাইন, কোসাইন। এনেকে নোট কৰি ল'ব। তাৰ পিছত আছে টেন, টেনৰ ফুল ফর্ম হল টেনজেন্ট, টেনজেন্ট। সিরিয়ালি আমি দি আছো সাইন, তাৰপিছত কস, তাৰপিছত টেন। অর্থাৎ এনেকে মন দুটা দুটাকে পড়লে হল যে সাইন, কস, টেন, কট, সেক, কসেক। এনেকে আমি মনত রাখতে পারি। সাইন, সাইন, কস, কোসাইন, টেন, টেনজেন্ট। তাৰপিছত আহিল কট, কট, কটেনজেন্ট, কটেনজেন্ট। বাকি এটা আমি উপৰত লিখি আছো। তাৰপিছত আহিল এটা সেক, সেক, সেকেন্ড। তাৰপিছত নেক্সট কসেক, কসেকেন্ড।
নাম ধুনীয়াকৈ মনত ৰাখিলে হ'ল যে প্ৰথমতে আমি মনত ৰাখিব লাগিব sin cos tan cot sec cosec তাৰপিছত আমি এই ফুল নাম আৰু শর্ট নাম অর্থাৎ সমূহ বা সংক্ষেপ নাম আৰু সম্পূৰ্ণ নাম আমি জানিব লাগিব কেতিয়াবা কৰবাত দেখা যায় এই সম্পূৰ্ণ নামবিলাক দি দিয়ে কোনোবাই হয়তো এইখিনি যদি বুজি নাপায় তেতিয়া আকৌ ক'ব যে ইয়াত সাইন আছে গতিকে ই এটা লগাই দিছে কৰবাত মিস্টেক কৰে নেকি তে যে নহক এইখিনি প্ৰথমতে মনত ৰাখিলে হ'ল মেন গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে আমি প্ৰথমতে অনুপাত 6টা মনত ৰাখিব লাগিব আমি যোৱা ভিডিওটোৰ জৰিয়তে কৈছিলো যে ত্ৰিভুজ যেহেতু আছিল 6 প্ৰকাৰ তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ইয়াত ত্ৰিকোণমিতিক অনুপাত কোৱা হৈছে 6টা তাৰ নাম কেইটা আমি বাৰে বাৰে কৈ দিলো যে sin cos tan cot sec cosec এনেকৈ পঢ়িলে হ'ব আৰু আৰম্ভণিৰ পৰা আমাৰ এই বস্তুবিলাক সিস্টেমেটিক সকলোৱে পঢ়ি যাব যাতে বুজাত যদি কিবা প্ৰবলেম থাকে তেনে নিশ্চয় আমাক কমেন্ট বক্সত জনাব আমি উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম এতিয়া আমি এই নাম কেইটা গটেকিটা দিয়া হল ইয়াৰ পিছত আৰু এটা আমি বস্তু আলোচনা কৰি আছো ত্ৰিকোণমিতিক যেটো আমাৰ অধ্যায় এই অধ্যায়টো বহুত ছাত্ৰ ছাত্ৰী আছে এটো বহুত টান পায় হয়তো আমি পৰীক্ষা অৱস্থাত এটো ভয় খাইছিলো কিন্তু এতিয়া হয়তো ভয় নালাগে আসলতে এই ত্ৰিকোণমিতিক যেটো লেসন এটা আৰু বেছি ইজি যদি কোনোবাই যদি অলপ ভালকে বুজি পায় তেনে নিশ্চয় আমি আশা কৰো আমাৰ এই ভিডিওটোৰ জৰিয়তে বহুত উপকৃত হ'ব পাৰিব আমি চেষ্টা কৰি আছো যাতে ছাত্ৰ ছাত্ৰী সকলে আমাৰ এই ভিডিও ক্লিপবিলাক চাই নিজে অলপ জ্ঞান আহৰণ কৰিব পাৰে তে যিকি নহক আমি আকৌ এইবাৰ আমাৰ এই সমকোণী ত্ৰিভুজৰ যেটো ডায়াগ্ৰাম আঁকিছো আমি ব্ল্যাকবোৰ্ডত এইটোলৈ আকৌ আমি অলপ আলোচনা কৰি আছো যে এই ডায়াগ্ৰামত লিখা হৈছে ইয়াত তিনিটা বাহু আছে আমি সকলোৱে জানো যে এটা ত্ৰিভুজৰ তিনিটা বাহু থাকে অৰ্থাৎ ইয়াত সমকোণী ত্ৰিভুজটোৰ প্ৰথম এনেকুৱা হেলনীয়া যেটো বাহু দিয়া হৈছে হেলনীয়া বাহুটোৰ নাম কৰ্ণ বা অতিভুজ আৰু ইংৰাজীত কোৱা হৈছে হাইপটেনিউজ আকৌ যেটো একেবাৰে লম্বভাৱে আছে ইয়াৰ নাম লম্ব বা উন্নতি আমি ক'ব পাৰি ইংৰাজীত কোৱা হৈছে পাৰপেন্ডিকুলাৰ আকৌ যেটো সমতলৰ লগত লাগি থাকে অৰ্থাৎ এটো কোৱা হয় ভূমি বেছ এই বস্তুখিনি মনত ৰাখিব লাগিব আৰু এই ইয়াৰ ওপৰত বাহু তিনিটাৰ ওপৰত বেছ কৰি আমাৰ যি কেইটা নাম অলপ আগতে আমি পাই গলো যে ত্ৰিকোণমিতিক অনুপাত 6 প্ৰকাৰৰ sin cos tan cot sec cosec আৰু এইবিলাক কেনেকৈ নামবিলাক ৰাখিলে এই বিষয়ে আমি অলপ আৰু ডিটেইলছ আলোচনা কৰিছো ইয়াৰ কাৰণে কেইটামান ডেফিনিশ্যন আমি জানি ল'ব লাগিব এনেকৈ এই বস্তুকেইটা পঢ়িব ভালকে প্ৰথমতে যেনিবা ইয়াৰ পৰা আমি কৈছো sin এই ডেফিনিশ্যনটা ভালকে পঢ়িব sin থিটা লগাই দিছো কাৰণ আমি ইয়াত অলপ আগতে কৈছো ডেফিনিশ্যন যে সূক্ষ্মকোণ থিটা বুলি কোৱা হৈছে গতিকে সূক্ষ্মকোণ c বা থিটাৰ সাপেক্ষে আমি এনেকে এটা ফৰ্মুলা আমাৰ আছে যে sin থিটা ইকুৱেল আমি এনেকে লিখিম ওপৰত এনেকে লিখা যায় লম্বৰ মাপ বাই ভূমিৰ মাপ নাইবা ডাইৰেক্ট আমি লিখিম সরি এটো ক্ষমা কৰিব লম্ব বাই কৰ্ণ এটা এনেকে লিখিব লম্ব বাই কৰ্ণ বা অতিভুজ যে sin থিটা ইকুৱেল লম্ব বাই কৰ্ণ আকৌ দুই নম্বৰত এটো লিখিব cos থিটা লগাই দিছো cos থিটা ইকুৱেল ভূমি বাই কৰ্ণ এটো লিখিব ভূমি বাই কৰ্ণ তাৰ পিছত আকৌ 3 নম্বৰত আমি একেবাৰে সিস্টেমেটিক দি আছো যেনেকৈ আমি প্ৰথমত দিছিলো যে sin cos tan cot sec cosec ঠিক একেদৰে এই বস্তুবিলাক খজাই গৈ আছো sin থিটাৰ ডেফিনিশ্যন এটো cos থিটাৰ ডেফিনিশ্যন আকৌ tan থিটাৰ ডেফিনিশ্যন এটো হ'ব লম্ব বাই কৰ্ণ তাৰ পিছত 4 নম্বৰত cot থিটা ইয়াৰ বিপৰীত লিখি দিলে হৈ গল সরি ইয়াত ভুল হৈ গৈছে এটা ইয়াত হ'ব লম্ব বাই ভূমি এটো হ'ব লম্ব বাই ভূমি আৰু এটো ওলটাই দিলে ভূমি বাই লম্ব আৰু বাকি দুটা এইফালে দিছো 5 নম্বৰত এটো আছে sec থিটা এটো আমি ব্রেক ভিডিও বস্তুখিনি আৰু ভালকে কৈ দিম যে sec থিটা এটো ৰিলেশন হয় আমাৰ
কসৰ লগত এই কস খিনি উলটাই দিলে হৈ যায় অৰ্থাৎ কৰ্ণ বাই ভূমি, কৰ্ণ বাই ভূমি। 6 নম্বৰত কসেক, কসেক থিটা, এটা হল কসেক থিটা, কসেক থিটাটো এইটো সাইনৰ লগত ৰিলেশন থাকে, গতিকে ইয়াত লিখিম কৰ্ণ বাই লম্ব, কৰ্ণ বাই লম্ব। এতিয়া এই গোটেইখিনি বস্তু মানে ত্ৰিকোণমিতিৰ কিছুমান ফৰ্মুলা আছে, মনত ৰখাটো বৰ জটিল হৈ পৰে, সেইকাৰণে আমি এই বস্তুখিনি মনত ৰখাৰ কাৰণে আমি এটা কিটিপ দি আছো, এইখিনি ভালকে অলপ গুৰুত্ব দিব। যে প্ৰথমতে আমি এনে জানি লও sin θ = লম্ব বাই কৰ্ণ, cos θ = ভূমি বাই কৰ্ণ, tan θ = লম্ব বাই ভূমি, cot θ = ভূমি বাই লম্ব। একেদৰে sec θ = কৰ্ণ বাই ভূমি, cosec θ = কৰ্ণ বাই লম্ব লিখা হৈছে। কিন্তু ইয়াত এইখিনি বস্তু মনত ৰখাৰ কাৰণে আমি এটা কিটিপ দি আছো, এইটো ভালকে অলপ চাই লব যে ইয়াক এনেকে আমি মনত ৰাখিব পাৰি, বহুতে এনেকে মনত ৰাখে। এইটো কোৱা হয় চালক করভুগ, করভুগ তেলভুগ, এটা একটা ফর্মুলা মনে রাখলে ভালো হয়। তেলভুগ অর্থাৎ এই ইয়ার দ্বারা চালক, চা মানে সাইন থিটা, লক মানে লম্ব বাই কর্ণ, এটা মনে হয় লম্ব বাই কর্ণ। আকৌ করভুগ কোৱা হৈছে cos থিটা, করভুগ মানে ইয়াতে লিখিব cos থিটা, ভুগ মানে ভূমি বাই কর্ণ। একেদৰে ইয়াত লিখা হৈছে টেলভু, টেলভু শব্দটোৰ অৰ্থ হল টেতে ধৰি লব tan থিটা ইকুৱেল লম্ব বাই ভূমি, ইয়াত লম্ব বাই ভূমি। ইয়াৰ লগত দেখা যায় এই বস্তুটো যদি অলপ ভালকে যদি আমি মনত ৰাখো চালক, করভুগ, টেলভুগ, তেনেহলে গোটেই কেইটা বস্তু ইজি হৈ পৰিব, কাৰণ এই তিনিটা ক'ব পাৰিলে বাকি তিনিটা ইয়াৰ লগত ৰিলেটিভ আছে, অলটাই দিলে হৈ যায়। সেইকাৰণে এই টেক্সটটো অলপ ভালকে মনত ৰাখিব। এইটো হল ত্ৰিকোণমিতিক, অর্থাৎ এই ডেফিনেশন কেইটা আমি মনত রাখার কারণে এইটো হল আমার মেন আহিলা হিসাবত প্রধান মূল মন্ত্র হিসাবত ধরে লব পারি। তো যিয়ে নহওক ইয়াৰ পিছত আমি আৰু কেইটামান বস্তু আলোচনা কৰিম, সেই কেইটা হয়তো কামত আহিব। এই কেইটা কমসে কম আগত পঢ়ি লোৱাটো ভাল হ'ব। তাৰ আগতে আৰু কেইটামান আমি ডেফিনেশন ইয়াত আলোচনা কৰিম, সেই ডেফিনেশন কেইটা আমি ইয়াত থুলমূলকে আলোচনা কৰি দিছো আজিৰ এই ভিডিওটোৰ জৰিয়তে। definition number it is due 1 definition of sin theta equal 1 by cosec theta, এই কিটা ফর্মুলা ভালকে মনত ৰাখিব। sin theta equal 1 by cosec theta, আকৌ ইয়াৰ লগত ৰিলেশন আছে, এটা এটাকে এনেকে মনত ৰাখিলে হ'ব। এনেকে দি দিও একেবাৰে দুটা একেলগে, sin theta equal 1 by cosec theta, ঠিক একেদৰে cosec theta equal 1 by sin theta এনেকে মনত ৰাখিলে হল। এইটো ফর্মুলা হিচাপত এইটো নাম্বার 1, এইটো নাম্বার 2। এবাৰ হল sec theta equal 1 by cos theta, আকৌ cos theta equal ইয়াৰ লগত ৰিলেশন আছে 1 by sec theta। এনেকে আমি মনত ৰাখিব পাৰি যে প্রথমতে sin theta equal 1 by cosec theta, cosec theta equal 1 by sin theta, তার পিছত sec theta equal 1 by cos theta, cosec theta equal 1 by sec theta। আকৌ ইয়াত আৰু কেইটামান বস্তু আমি দিছো। এবাৰ 3 নম্বৰত tan theta, tan theta equal আমি এনেকে দিব পারি sin theta by cos theta, আকৌ cot theta equal ইয়াৰ উল্টা ঠিক cos theta by sin theta, cos theta by sin theta। 4 নম্বৰত tan theta আৰু এটা ডেফিনেশন আছে, tan theta equal এনেকে লিখিব পাৰি 1 by cot theta, তাৰ পিছত cot theta equal উল্টা 1 by tan theta। এই ডেফিনেশন কেইটা আমি ভালকে আগত পঢ়ি লও, তাৰ পিছত আমি নেক্সট হয়তো ভিডিওত এই সম্পৰ্কে ভালকে আলোচনা কৰিম। আজিৰ এই ভিডিওটোত প্ৰথম কথাটো হল আমি এইখিনি বস্তু ভালকে শিকিব লাগিব যে প্রথম ত্রিকোণমিতিক অনুপাত কেইটা আৰু কি কি, এইটো তাৰ পিছত ইয়াৰ ফুল নাম আৰু শর্ট নাম কেইটা জানিব লাগিব। তাৰ পিছত আমি sin থিটাৰ যেটো ডেফিনেশন আমি ফিগাৰৰ সহায়ত দিলো সেইটো ভালকে অলপ মনত ৰাখিব। তাৰ পিছত নেক্সট আমাৰ এইটো যে কেইটামান ডেফিনেশন দিয়া হল যে sin থিটা ইকুৱেল 1 বাই cosec থিটা, এইবিলাক এনেকুৱা ভাবে কৰিব লাগিব যাতে আমি সদায় মানে এই বস্তুবিলাক
আমরা গৈ থাকো যে sin থিটা ইকুয়াল 1 বাই cosec থিটা নাইবা 1 বাই cosec থিটা ইকুয়াল sin থিটা sin cosec থিটা ইকুয়াল 1 বাই sin থিটা নাইবা 1 বাই sin থিটা ইকুয়াল cosec থিটা তার মানে আমি ইয়ার বাওফল কোৱাৰ লগে লগে যাতে সফল ক'ব পাৰো সফল কোৱাৰ লগে লগে যাতে আমি বাওফল ক'ব পাৰো তে জিয়ানক আজিৰ এই ভিডিওটো ইয়াতে আমি আমাৰ সময় হৈছে গতিকে আমি আশা কৰো সকলে নিশ্চয় ইয়াত যদি কিবা প্ৰবলেম পাইছে বা কিবা আমাৰ কোৱাৰ যদি কিবা ত্ৰুটি হৈছে হয়তো গোটেইখিনি বস্তু সকলে অলপ সহযোগ কৰিব কিবা কমেন্ট বক্সত লিখিব যদি কৰবাত প্ৰবলেম হৈছে আমাক নেক্সট হয়তো ডে 3 হইতে আমাক লগ পাব আৰু সেই ডে 3 আমি আৰু বিতংভাৱে এই লেসন লৈ পেলাই আলোচনা কৰিম গতিকে আজি ইয়াতে